আজি শান্তিশক্তিৰ পৰা আহি যিদিনত আমাৰ শোণিতপুৰ সাঁওতালি ৰক্ষী পাইছে, লগতে আমাৰ বৰচৰা আঞ্চলিক সাঁওতালি ৰক্ষী পাইছে, ঘৰলৈকে সিহঁতে যি আমাক আদৰ মৰম কৰিছে, সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ আমাৰ ছেক্ৰেটাৰী পাৰ্চনৰ পৰা। কাৰণ আজি মই ইমান আনন্দিত লাগিছে, কাৰণ ইমান দিনৰ পিছত আগতো এইখিনিতে আছিলোঁ, তাত বৰ্তমান আহি মোক ইমান সুন্দৰ লাগিছে, ইমান ভাল লাগিছে। সেইটো কাৰণে মই এইখিনি অঞ্চলত মই ধন্যবাদ দিব বিচাৰিছোঁ যে এইখিনি সময়ত নিশ্চয় আমাৰ একৰ্ডৰ যোগেদি আমাৰ আদিবাসীসকলক মানে উন্নয়নৰ পথত আগুৱাই ল'ব পাৰিম বুলি দৃঢ় বিশ্বাস। থেংক ইউ। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীজীক আৰু লগতে গৃহমন্ত্ৰীজীক আৰু অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। আৰু আমাৰ আদিবাসীসকলৰ, আমাৰ শোষিত বঞ্চিত নিষ্পেষিত আদিবাসীসকলৰ যি উন্নয়নৰ চিন্তা কৰিছে, সঁচাকৈয়ে শলাগ ল'বলগীয়া। কাৰণ আমাৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত তেখেতসকলে নিশ্চয় আদিবাসীসকলৰ উন্নয়নৰ কাৰণে অলপ চিন্তা কৰিছে। আৰু মই ভাবোঁ যিহেতু আমাৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমি একৰ্ড কৰিলোঁ, আৰু লগতে আমাৰ এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আহিছে। সেই মুহূৰ্তত মই ভাবোঁ নিশ্চয় আমাৰ যিটো একৰ্ড, সেই একৰ্ড ফলপ্ৰসূ হ'ব। আৰু আমি সকলোৱে চেষ্টা কৰিম এই একৰ্ডৰ যোগেদি আমি আমাৰ অসমবাসী ৰাইজক, আদিবাসী অসমবাসী ৰাইজক উন্নয়নৰ শিখৰত লৈ যোৱাৰ আমি